হেল্ল' ফ্ৰেণ্ডছ, আজি মই জাতিলাও মগু দাইল দি বনোৱা এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটোৰ বাবে আমাক লাগিব মগু দাইল একাপ, সৰু সৰুকৈ কুটি লোৱা জাতিলাও আৰু আলু। মছলাৰ বাবে লাগিব তেজপাত কেইখিলামান, গোটা জিৰা পিচি লোৱা, আদা, পাঁচফোৰণ, মান ধনিয়া আৰু জলকীয়া, নিমখ, হালধি। এতিয়া এখন কেৰাহীত মগুখিনি প্ৰথমতে ভাজি ল'ম। মগুখিনি লৰাই থাকিব, এনেদৰে বেছিকৈ ভাজ খাবলৈ নিদিব। ভজা হৈ যোৱাৰ পিছত গৰম পানীৰে তিয়াই ধুই ল'ব। এতিয়া দাইল, জাতিলাও আৰু আলুখিনি প্ৰথমতে সিজাই ল'ম। এই ৰেচিপিটো মোক এগৰাকী বৰমাই খুৱাইছিল বনাই, বৰ সোৱাদ হৈছিল খাবলৈ। সেয়ে মই প্ৰায় বনায়ে থাকোঁ। ভাবিলোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, সেয়ে আজি বনাইছোঁ। মই পিছে হুবহু বৰমাৰ দৰে কৰা নাই, তথাপিতো চেষ্টা কৰিছোঁ। এতিয়া মই ইয়াত হালধি, নিমখ, জলকীয়া, তেজপাত, আদা পেষ্ট, এয়া গোটা জিৰা পিচি থৈছিলোঁ দিছোঁ। মান ধনিয়াখিনিও এতিয়া দি দিলোঁ। এইখিনি সিজিবলৈ দিম এতিয়া কুকাৰৰ ঢাকনখন মাৰি। হুইচেল মৰাৰ পিছত নমাই ল'ব। এতিয়া এখন কেৰাহীত তেল গৰম কৰিছোঁ। এতিয়া মই ইয়াত পাঁচফোৰণখিনি দিলোঁ। তাৰপৰা সিজাই থোৱা মিশ্ৰণখিনি ইয়াত দি দিম। অলপ দেৰি ভাজি এনেদৰে উতলিবলৈ দিব। অলপ থৈ দিয়া জিৰা পেষ্টকণ দিছোঁ। এতিয়া ভালদৰে উতলিবলৈ দিব। উতলাৰ পিছত মই ইয়াত ঘিউ অকণমান দি দিছোঁ। ঘিউ দিলে খাবলৈ অলপ টেষ্টটো বেলেগ হয়, ভাল লাগে। কোনোবাই যদি ঘিউ গোন্ধটো বেয়া পায় তেন্তে নিদিলেও হয়, মই ভাল পাওঁ বাবে দিছোঁ। এনেদৰে বনালে ভাতৰ লগত বেলেগকৈ আৰু দাইলৰ প্ৰয়োজন নহয়, এনেদৰে খাব পাৰি। মন কৰিব যাতে ভাজিখন বেছি জুলীয়া নহয়, নহ'লে খাবলৈ সোৱাদ নহ'ব। এতিয়া ভাজিখিনি নমাব পৰা হৈ গৈছে। এতিয়া মই বেলেগ পাত্ৰ এটাত উলিয়াই ল'ম। মোৰ এই ৰেচিপিটো চাই কেনে পালে জনাব, আৰু এনেদৰে আপোনালোকেও ঘৰত বনাই খাবচোন, আৰু কেনেকুৱা লাগে মোক জনাব। আৰু মোৰ এই চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।